গাইজ গুড মৰ্ণিং। নতুন এটা সুপ্ৰভাতত নতুন এটা ব্লগৰ সৈতে আপোনালোক পুনৰবাৰ মই মোৰ চেনেল এমজেছ ব্লগত স্বাগতম জনাইছোঁ। উঠি পেলাই এতিয়া মুখ হাত ধুলোঁ, মুখ হাত ধুই কিবা এটা খাই ল'ম। খাই লোৱাৰ পিছত ভাবিম আজি ক'ত যাওঁ, কিন্তু যোৱাটো তেনেকুৱাই হ'ব, কাৰণ প্ৰত্যেক দিনাৰ নিচিনা আজিও বতৰটো একদমেই মানে কি ক'ম আৰু বৰষুণ। বাকী যোৱাকালিৰ ভিডিঅ'টোত মোক যিমানখিনি ৰেছপন্স বা যিমানখিনি মৰম দিছে তাৰ কাৰণে অশেষ অশেষ ধন্যবাদ। আচলতে আপোনালোকৰ এইখিনি মৰমৰ কাৰণে মই আগবাঢ়ি যাব পাৰি আছোঁ আৰু সদায় মই ব্লগ দিব পাৰি আছোঁ। গতিকে অশেষ ধন্যবাদ। এনেকৈ মৰম দি যাব, এনেকৈ ছাপোৰ্ট কৰি যাব। বাকী ভিডিঅ'টো একেলগে চাই থাকক। তো চাব পাৰিছে কেনেকুৱা মানে বৰষুণ দি আছে, আৰু এইটো একদম কিনকিনা বৰষুণ। মানে এই বৰষুণটো না বাঢ়িব না কমিব, এনেকৈ থাকিব আৰু মানে একদমেই ডেঞ্জাৰ বৰষুণ এইটো। বাহিৰত যাব অলপ ভয় লগা হেন, তথাপিতো আৰু চাম আৰু আপোনালোক কিবা নহয় কিবাটো দেখুৱাবই লাগিব। তো চাওঁ কি হয়, নৰ্মেল ব্লগো হ'ব পাৰে, মই একদমেই গেৰাণ্টি দিব নোৱাৰোঁ। চেনি নাই, মই চাহ খাব আছিলোঁ আৰু ঘৰত চেনিহে কৈছি। তো এতিয়া যাওঁ চেনি আনবা। তো চাই থাকক। তো গাইজ বতৰ চাব পাৰি আছে, বতৰ একদমেই বেয়া আচলতে। তো তথাপিতো ওলাইছোঁ আৰু বাহিৰত গাইজ। তো চাই থাকক শেষলৈকে ভিডিঅ'টো। গাইজ ৰাতিপুৱাৰ আহাৰ ভাত, ভাজা আৰু চাহ। আমাৰ বেছিকৈ চলে এইবিলাক। তো খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। ফাইনেলি অলপ বৰষুণ কমা হেন হৈছে, অলপমান কমিছে বৰষুণটো। চাব পাৰে আপোনালোকে অলপমান বৰষুণটো কমিছে। তো গাইজ মই ভাবিছিলোঁ কালি মানে চুলিখিনি কাটিম বুলি, কিন্তু কিবা এটা কাৰণত যোৱা নহ'ল। এতিয়া চুলিটো কাটি আহোঁ, বৰষুণটো আছেই অলপ অলপ, কিন্তু তথাপিতো চুলিটো কাটি আহোঁ। কাটি গা ধুই পেলাই আজি গাঁৱতে এটা কৰ্ম আছে, কৰ্মত যাম। তো আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব। চুলিটো কাটিব আহিছোঁ, কিন্তু চুলি কটা মানুহে নাই, চাব পাৰে চুলি কটা মানুহে নাই দোকানত। তো চুলি কাটি পেলাই আহি পেলাই মানে এতিয়া গা চা ধুলোঁ। গা চা ধুই এতিয়া ঘৰত মায়ে নাই, ৰাতিপুৱাৰ পৰা কিবা দ্বিতীয় কামত বাহিৰত গৈছে। গতিকে মানে ঘৰত ভাত চাত বনোৱা নাই। গাঁৱতে এখন কৰ্ম আছিল, তাতে মায়ে যাব দিলে কৰ্মখনত। কিন্তু কৰ্মটো এনেকুৱা মানে তুলনি বিয়া এখন আছে, আৰু আচলতে তুলনি বিয়াত আমাক ল'ৰাবিলাকক কয় যে কি যাব নালাগে। তো ভাবি আছোঁ যাওঁ নাযাওঁ কি হয়। তো বহুতে কয় যে তুলনি বিয়াত গ'লে মানে দাড়ি নাকাটে। তো মোৰতো আছেই দাড়িটো, কথা নাই, আপোনালোকে চাই থাকক। বাকী আপোনালোকক লগ পাই আছোঁ তাতে। কথা কোৱা দাড়ি নাকাটা কথাটো কোৱাটো মানে আচলতে আমি সৰুতে শুনিছিলোঁ। মানে আমাৰ মুখে মুখে কিছুমান প্ৰচাৰ হয় না, গতিকে এইটো কথাত কোনো মানে বেয়া নহ'ব। জাষ্ট মই যিখিনি মানে আগতে এনে শুনিছিলোঁ সেইখিনি কথা আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ ধেমালি সুৰত। তো এইখিনি কায়ো যেন মানে বেয়া বিধ ধৰি নাৰাখে। তো গতিকে যদি মই ভুল ভ্ৰান্তিও যদি এইখিনি ক'ব নালাগিছিল, তথাপিতো মোক কমেণ্টছত জনাই দিব আপোনালোকে। একদম ভাল পাম সেইখিনি ক'লে। বাকী চাই থাকক। গৈছিলোঁ তাতে তুলনি বিয়াত, কিন্তু একদমেই নোৱাৰিলোঁ গাইজ। মানে যাই পেলাই ঘূৰি আহিলোঁ, দেখা পিছে পিন্ধি গৈছিলোঁ আৰু ঘূৰি আহিলোঁ। মানে ইমান লাজ লাগে। চব ছোৱালী মানুহবিলাক বহি আছে, কিন্তু ল'ৰা একজনো নাই। মই যাই পেলাই ঘূৰিছোঁ, মায়ে মোক যে কেনেকুৱা বিপদত পেলাই দিলে। তাই গাইজ ঘৰত ভাতো বনোৱা নাই, কিবা বনোৱা নাই, নিজে বানাই কিনে খাব লাগিব, উপায় নাই মানে। তোমাৰ ঘৰত আৰু তন্ময়ক চাওক, এনি টাইম ঘুমি থাকে গাইজ, এনি টাইম ঘুমি থাকে। চলিটো ভাল হ'ব নোৱাৰে গাইজ। এই চলিটো মই কৈছোঁ না, ভাল হ'ব নোৱাৰে। খালি খাব ল'ব আৰু বেলেগ কাম বন নাই, ঘুমো। আজি তুলনি বিয়াত নিম বুলি ভাবিছিলোঁ, পিছে ই জানে আগৰ পৰা ইয়াৰ এনে দাড়ি নাই, জেকনি দাড়ি আছে একনে কাটিম বুলি। তো গাইজ এতিয়াতো মই ঘৰৰ পৰা ওলাই আহিলোঁ, আৰু এতিয়া আমি দুয়োজনে যাই আছোঁ মানে মোৰ স্কুল ফ্ৰেণ্ড, লগতে কলেজ ফ্ৰেণ্ড, তাৰ ঘৰত যাই আছোঁ। সিয়াক লগ কৰোঁ আজি, আৰু আপোনালোকে চাই থাকক, ভাল লাগিব সিয়াক লগ পালে। চাই থাকক আপোনালোকে এটা অদ্ভুত এটা চলিৰ লগত আপোনালোকক চিনাকি কৰিছোঁ। My patience is waning. মূৰ্তি চাওক, এই চলিটোৰ মূৰ্তি চাওক। আৰ্মি বোলে গাইছে, আৰ্মি। এই চাওক, এই দুটাক চাওক, দুটাৰ অলপ বেলেগে ৰূপ। কচিকাৰ পৰা ওলাই আহিলোঁ, ওলাই আহি এতিয়া গৈ আছোঁ মোৰ লগটোৰ ঘৰত। তো আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব, বহুত ভাল লাগিব, চাই থাকক। গাইজ এইটো চাব পাৰিছে আমাৰ চৰাইমাৰীৰ শিৱ মন্দিৰ, তিনিবাৰ ভ্ৰমণ মাৰে। এইটো গাইজ শিৱ মন্দিৰ, আমাৰ ইয়াৰে চৰাইমাৰীৰ আঞ্চলিক শিৱ মন্দিৰ। তো একদিন ইয়াতো ব্লগ বনাম গাইজ, ধুনীয়া মন্দিৰটো, ভিতৰতো চাব লগা। তো আপোনালোকক নিশ্চয় দেখুৱাম। যোনটো লগতে যাম বুলি কৈছিলোঁ, আচলতে সেইটো এতিয়া ইয়াৰ
আগতে যোনটো লগ দেখা সেইটো আমাৰ লগে, কিন্তু আমি যাৰ ঘৰত আহিছোঁ তো সি আছে না নাই গম নাপাওঁ। তো যাই লওঁ, যাই পেলাই আপোনালোকক চাওক মই কৈছোঁ না গাইছ যিকেইটা লগ আছে ক'ত পল তো চাব পাৰে গাইছ, ইয়াৰ মূৰ্তি চাওক গোটেইকেইটা যিমানটা লগ আছে মই যাত্ৰাৰে যাম এনে ৰূপ গাইছ। কোনটো এৰে ইউজ কৰোঁ ভাবি নাই চাওক। এটা আছে এংগেজ আৰু এইটোৰ নাম এইটো বোলে 100 টকা, কি এইটো মিষ্টাৰ নে কি ইমান নাজানো গাইছ ইংলিছ। আৰু এইটো আছে কিবা লভছ 225 টাকা। আমি আছোঁ সীমান্তৰ ঘৰত চাওক, ইয়াৰ কি থকা চলি চাওক গাইছ, হাতখন গুচো গাইছ লাজ কৰি আছে। তথাপিতো ইয়াৰ পাইছোঁ ভাল শ্বটটো পাইছোঁ, আপোনালোকে চাই ল'ব, বাকী চাই থাকক। ল'লো কোনটো মাৰো, গতিকে তিনিটাই মাৰি ল'লো। ইয়াৰ আজি দিনটো বেয়া গেল মই অহাৰ কাৰণে। আৰু এইটোক চাওক গাইছ কি ক'ব ধৰিছি চাওক। তো আমি সীমান্তৰ ঘৰৰ পৰা ওলাই আহিলোঁ, ওলাই আহি এতিয়া গৈ আছোঁ ঘৰত। আপোনালোকে ভিউ চাই থাকক। আধা ৰাস্তাতে আমাৰ মানে গাড়ীত তেলে কৈ গ'ল। এতিয়া তেলো আনবাৰ কাৰণে মানে দোকান নাই, এইখিনি জেগাত তেল নাই। তো আমাৰ ওচৰতে ভাইটি দুটামান আছে, তো ভাইটি দুটাক মই তেল আনবা পঠাই দিওঁ। তো গাইছ আহোন এনে ধেমালিতে যুঁজি আছে, একদম ৰিয়েলত নহয়। মানে আমিও সৰুতে এনেকুৱাই আছিলোঁ, তো আহোনো ধেমালি কৰি আছে, চাই থাকক। গেল আৰু পিছত চাইকেলখন লৈ আহিলাক চাওক। এই গাইছ আগতে আমিও এনে নাছিলোঁ সৰু থাকোঁতে গাইছ চাওক। আগতে আমিও এনে নাছিলোঁ, চাইকেল লৈ পলোৱা আছিলোঁ, চেণ্ডেল লৈ পলোৱা আছিলোঁ গাইছ চাওক। আমাৰ তেল শেষ হৈছিল না, ফাইনেলি তেল আহি পাইছি চাওক। এইটো তেল আহি পাইছি গাইছ, এইগিলাখানে লগ গাইছ, তেল আহি পাইছি চাওক। লগে তেল আহি গেল। তুই ক'ত পল? থেংক ইউ থেংক ইউ থেংক ইউ, ধন্যবাদ। ই আমাক তেল আনি দিছি আৰু ইয়াক আমি থেংক ইউ ধন্যবাদ স্বৰূপে মানে কি দিম আজি চাব, ব্লগটো দিয়াৰ ভিডিঅ' এটা দিম মই। তো আমাক যেতিয়া তেল আনি দিছি তাৰ কাৰণে এটা ধুনীয়া মই এটা ভিডিঅ' আপলোড কৰিম, আপোনাৰ তাতে ব্লগত চাই ল'ব। তো গাইছ ঘৰত প্ৰাৰ্থনা চলি আছে, মায়ে প্ৰাৰ্থনা কৰি আছে। আমাৰ ঘৰত সদায় সন্ধিয়া প্ৰাৰ্থনা হয়, গতিকে মই আজি নাপালোঁ প্ৰাৰ্থনা, যিহেতু ব্লগ বনাব গ'লোঁ। তো গাইছ সীমান্তৰ ঘৰৰ পৰা আহি পালোঁ আৰু ব্লগটো দীঘলীয়া নকৰোঁ। এতিয়া আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব, কাৰণ আপোনালোকৰ এটা লাইক এটা ছাবস্ক্ৰাইবে মোক মোৰ ভৱিষ্যতৰ ব্লগবিলাক বনোৱাত বহুত অৰিহণা যোগায়। গতিকে আপোনালোকে ছাবস্ক্ৰাইব লাইক একদমেই কৰি দিব। আৰু যদি মোৰ ভিডিঅ'টো বনাওঁতে বা আগৰ ভিডিঅ'বিলাকতো যদি কিবা ভুল ভ্ৰান্তি হৈছে তেনেহ'লে আপোনালোকে মোক আঙুলিয়াই দিব লাগিব। কমেণ্ট ছেকশ্যনত আপোনালোকে এটা কমেণ্ট কৰি দিয়ক যে এইটো বস্তু ভুল হৈছে, মই নিশ্চয় নেক্সট ব্লগত শুধৰাম। তো বাকী আপোনালোকে ভিডিঅ'টো চাই থাকক, মই শেষলৈকে চাব গোটেইবিলাক ভিডিঅ', ভৱিষ্যতৰ ভিডিঅ'বিলাকো চাই থাকিব। বাকী শুভৰাত্ৰি গাইছ।